পুলিচে আপোনাক বিনা কাৰণত মাৰপিট কৰিব পাৰে নেকি? আপোনাক মাৰপিট কৰাটো পুলিচৰ অধিকাৰৰ ভিতৰত আহে নেকি? আমি লকডাউনৰ সময়তো দেখিছিলোঁ যে পুলিচ অধিকাৰীয়ে ৰাস্তাত ওলোৱা লোকসকলক মাৰপিট কৰা আৰম্ভ কৰিছিলে। কিন্তু পুলিচৰ এইটো অধিকাৰ আছেনে যে পুলিচে আপোনাক মাৰপিট কৰিব পাৰিব? এইটো অপৰাধৰ শ্ৰেণীত পৰে। আজি আমি এই ভিডিঅ'টোত কথা পাতিব ওলাইছোঁ বিনা কাৰণত বা আপোনাক এৰেষ্ট কৰাৰ পাছতো পুলিচে আপোনাক মাৰপিট কৰিব পাৰে নেকি? তেন্তে আৰম্ভ কৰোঁ আহক। মই পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যে পুলিচ অধিকাৰীয়ে আপোনাক মাৰপিট কৰিব নোৱাৰে যদিও বা আপোনাক এটা গুৰুতৰ অপৰাধত এৰেষ্ট কৰিছে। আমি এই ভিডিঅ'টোত এই বিষয়ে কথা পাতিম যে পুলিচ অধিকাৰীয়ে কেতিয়া বল প্ৰয়োগ কৰিব পাৰে আৰু এজন সাধাৰণ মানুহ হিচাপে আপোনাৰ অধিকাৰ কি? যদি পুলিচে আপোনাক কোনো এটা কগনিজেবল অফেন্সত FIR লাভ কৰাৰ পাছত এৰেষ্ট কৰিব বা কোনো এনে এটা কেছত এৰেষ্ট কৰিবৰ কাৰণে গৈছে যিটো কেছত মেজিষ্ট্ৰেটে আপোনাৰ এগেইনষ্টত ৱাৰেণ্ট জাৰি কৰিছে বা পুলিচ অধিকাৰীয়ে আপোনাক এৰেষ্ট কৰিব যাওঁতে আপুনি যদি পুলিচ অধিকাৰীৰ ওচৰত চাৰেণ্ডাৰ কৰা নাই বা পুলিচে আপোনাক এৰেষ্ট কৰিব যাওঁতে পুলিচৰ লগত আপুনি পুলিচ ষ্টেচন যাবৰ বাবে অমান্তি হৈছে তেন্তে পুলিচ অধিকাৰীয়ে আপোনাক বল প্ৰয়োগ কৰি এৰেষ্ট কৰিব পাৰে। কোনোবা এটা গুৰুত্বপূৰ্ণ অপৰাধত আপুনি অভিযুক্ত হোৱাৰ পাছত পুলিচে যদি আপোনাক এৰেষ্ট কৰিব গৈছে আৰু পুলিচৰ ওচৰত যদি আপুনি চাৰেণ্ডাৰ কৰা নাই বা আপোনাৰ এগেইনষ্টত এখন ৱাৰেণ্ট জাৰি হৈছে, মেজিষ্ট্ৰেটে এখন ৱাৰেণ্ট জাৰি কৰিছে যিটো কেছত পুলিচে আপোনাক এৰেষ্ট কৰিব গৈছে আৰু আপুনি তেওঁলোকৰ লগত যদি কোঅপাৰেট কৰা নাই তেতিয়াহ'লে পুলিচে বল প্ৰয়োগ কৰি আপোনাক এৰেষ্ট কৰিব পাৰে সঁচা। কিন্তু বল প্ৰয়োগ কৰিব পৰা অৰ্থটো ইয়াকে নুবুজায় যে পুলিচে আপোনাক এৰেষ্ট কৰাৰ পাছত বা এৰেষ্ট কৰিবৰ বাবে আপোনাক মাৰপিট কৰিব বা চৰকিল সোধাব। আপোনাক বল প্ৰয়োগ কৰি এৰেষ্ট কৰা মানে এইটো নুবুজায় যে আপোনাক পুলিচে মাৰপিট কৰিব পৰা অধিকাৰ পাই গৈছে। যদি জানি বুজি পুলিচে আপোনাক মাৰপিট কৰে তেন্তে এইটো পানিছেবল অফেন্সৰ কেটেগৰীত ধৰা হয় আণ্ডাৰ ছেকশ্যন 115 ছাবছেকশ্যন Y1 য'ত দিয়া হৈছে ভলেণ্টাৰী কজিং হাৰ্ট। ছেকশ্যন 115 ছাবছেকশ্যন 1ত দিয়া হৈছে whoever does any act with an intention to thereby causing hurt to any person or with the knowledge that he is likely thereby to cause hurt to any person and thus thereby caused hurt to any person is said voluntary to cause hurt। যিকোনো ব্যক্তি সি লাগিলে সাধাৰণ মানুহেই হওক বা পুলিচ অধিকাৰীয়ে হওক বা নেতাই নহওক কিয় কোনো ব্যক্তিক যদি আঘাত দিয়াৰ উদ্দেশ্যেৰে যিকোনো কাম কৰে বা এইটো জানি কামটো কৰিছে যে তেওঁ কৰা কামটোৰ দ্বাৰা কাৰোবাক আঘাত হানিব পাৰে বা কষ্ট দিব পাৰে তেন্তে আমি ক'ব পাৰোঁ যে সেই মানুহজনে ভলেণ্টাৰীলি কজিং হাৰ্ট কৰিছে, মানে জানি বুজি আন এজন মানুহক আঘাত হানিছে। ছেকশ্যন 115 ছাবছেকশ্যন 2 অফ BNSত এইটো পানিছেবল অফেন্স হিচাপে ধৰা হৈছে। এই ধাৰা অনুসৰি যদি কোনো ব্যক্তিয়ে ভলেণ্টাৰীলি কজিং হাৰ্ট কৰে তেন্তে তেওঁক 1 বছৰ পৰ্যন্ত জেল বা 10,000 পৰ্যন্ত জৰিমনা বা দুয়োটাই হ'ব পাৰে। ইয়াৰ পৰা এইটোকে বুজা গৈছে যে পুলিচ অধিকাৰীয়ে আপোনাক বিনা কাৰণত বা কিবা কাৰণতে হওক কিবা দোষতে দোষী হ'লেও আপোনাক কোনো ধৰণৰ মাৰপিট কৰিব নোৱাৰে, চৰলাথি সোধাব নোৱাৰে। আজিৰ এই ভিডিঅ'টো ইমানেই। আইন সম্পৰ্কীয় ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, য'ত আমি ডিছকাছ কৰিম লিগেল মেটাৰ্ছবোৰৰ ওপৰত, কেছ লবিলাকৰ ওপৰত চিম্পুল আৰু সাধাৰণ ভাষাত সকলোৱে বুজি পোৱাকৈ। কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে বা আমাক ডাইৰেক্ট জনাব পাৰে। ধন্যবাদ।